আজি অসমবাসীলৈ আমি জনাবলৈ বিচাৰোঁ সকলোৱে অৱগত যে অহা এপ্ৰিল মাহত অসমত বিধানসভা নিৰ্বাচন সমাগত আৰু এই নিৰ্বাচনৰ পিছত আমি সকলোৱে অসমৰ ভিতৰত এখন নতুন অসম আমি চাবলৈ বিচাৰোঁ আৰু আজি এই ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত সেই বৰ নতুন অসম তাৰ বিষয়ে আমি 5টা সংকল্প লৈছোঁ আমাৰো এই নতুন বৰ অসমৰ 5টা ৰেজলিউশ্যন আমি ল'বলৈ বিচাৰোঁ প্ৰথম আমাৰ সংকল্প হ'ল শিক্ষা আৰু চিকিৎসা শিক্ষা আৰু চিকিৎসা এই দুটা বিষয়ত অসমৰ যে আমাৰ ফলাফল যথেষ্ট বেয়া ভাৰতবৰ্ষৰ নিম্ন 5টা ৰাজ্যৰ ভিতৰত আজি অসম নিজকে চাবলৈ পাইছে আমাৰ বাবে কিমান লজ্জাজনক নতুন বৰ শিক্ষা আৰু চিকিৎসা ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ শীৰ্ষ 5টা ৰাজ্যত অসমত আমি লৈ যামগৈ শুনিবলৈ অলপ নতুন যেন লগা নাই হয় নতুন নহয় কিয়নো একে কথা বৰ্তমান অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিগৰাকী প্ৰাক্তন শিক্ষামন্ত্ৰী আছিল প্ৰাক্তন চিকিৎসা মন্ত্ৰী আছিল স্বাস্থ্যমন্ত্ৰী আছিল তেওঁ একেখিনি কথা ক'লে কিন্তু এই ক্ষেত্ৰত তেওঁ বিফল হ'ল সেইবাবে আমি এই সংকল্প লৈছোঁ যে যি কামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিফল হ'ল সেই কামত আমি সকলোৱে মিলি আমি সফলতা লাভ কৰিম শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ ভিতৰত আমি অসমখন মিলিজুলি আমি লৈ যাম কিন্তু কেনেদৰে কৰোঁ ইয়াৰ পূৰ্বেও বৰ্তমান চৰকাৰে যোৱা 10 বছৰ যথেষ্ট চেষ্টা কৰিলে কিন্তু কৰিব নোৱাৰিলে তাৰ মূল কাৰণ হ'ল যে এইখন চৰকাৰ সদায় নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়ে নিৰ্মাণৰ কাম যোগেদি তেওঁলোকে কিছু ঠিকাদাৰক লাভ দিবলৈ বিচাৰে কিন্তু বাস্তৱভাৱে আমাৰ চিকিৎসকসকলৰ সংখ্যা কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে নাৰ্ছৰ অভাৱ দৰৱৰ অভাৱ মেচিনৰ অভাৱ কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে সেই বিষয়ৰ ওপৰত তেওঁলোকে জোৰ দিয়া নাই এই বিষয়টো হ'ব আমাৰ দ্বিতীয় সংকল্প যে চৰকাৰৰ ভিতৰত চৰকাৰৰ কামৰ ভিতৰত আধুনিকৰণ আনা চৰকাৰৰ কামৰ ভিতৰত যি আমাৰ চৰকাৰী বিষয়া আছে তেওঁলোকৰ শত্ৰুতা ভাৱ লৈ নহয় মিত্ৰতা ভাৱ লৈ অসমৰ ৰাইজক সেৱা কৰা বৰ্তমান চৰকাৰ আমাৰ চৰকাৰী ডক্টৰে হওক চৰকাৰী আশাকৰ্মীয়ে হওক অংগনবাড়ী কৰ্মীয়ে হওক প্ৰত্যেকজনৰ লগত শত্ৰুৰ দৰে ব্যৱহাৰ কৰে বা তেওঁলোকৰ লগত নিৰ্যাতন কৰে তেওঁলোকৰ লগত অন্যায় অত্যাচাৰ কৰে আমাৰ ভাৱ তেনেদৰে নহয় যদি বাস্তৱভাৱে আমি ৰাইজৰ ওচৰত পাই তেতিয়া চৰকাৰৰ বিষয়াসকলৰ লগত মিত্ৰৰ দৰে এজন পাৰ্টনাৰ দৰে আমাক কাম কৰিব লাগিব আৰু সেইকাৰণে আমি টেকন'লজিৰ যোগেদি আমি ৱৰ্কফ'ৰ্চ মেনেজমেণ্ট ওপৰত আমি জোৰ দিম যে ক'ত অভাৱ আছে ক'ত দৰৱৰ অভাৱ আছে ক'ত আমি ডক্টৰ পঠাব পাৰোঁ ক'ত কোন অঞ্চলত আমাৰ চিকিৎসাৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ যে ডাটা চাই আমি গম পাইছোঁ যে ইমান ফলাফল ভাল নহয় আৰু সেইবোৰ ক্ষেত্ৰত আমি মানুহৰ মাজত কেনেদৰে সজাগতা সৃষ্টি কৰোঁ সেইবোৰ ক্ষেত্ৰত আমি কেনেদৰে আমাৰ স্পেচিয়েলিষ্ট আমি ডক্টৰছ আমি পঠাব পাৰোঁ বা স্পেচিয়েলিষ্ট টিচাৰ পঠাব পাৰোঁ বা ছিনিয়ৰ গভৰ্ণমেণ্ট বিষয়াসকলক আমি পঠাব পাৰোঁ তো ৱৰ্কফ'ৰ্চ মেনেজমেণ্ট আৰু টেকন'লজিৰ যোগেদি আমি আধুনিকৰণ নিজৰ চৰকাৰী কামৰ ভিতৰত আনিবলৈ বিচাৰিম তৃতীয় আমাৰ বিষয় বা তৃতীয় আমাৰ সংকল্প হ'ল অৰ্থনৈতিক আজি আমি দেখা পাইছোঁ যে অৰ্থনৈতিক উন্নয়ন গুৱাহাটীলৈ সীমিত অৰ্থনৈতিক উন্নয়ন ডাঙৰ ডাঙৰ ঠিকাদাৰলৈ সীমিত আৰু এই ক্ষেত্ৰত বিপৰীত যে উন্নয়ন মাত্ৰ গুৱাহাটী কেন্দ্ৰিক হ'ব নালাগে বা গুৱাহাটীলৈ সীমিত হ'ব নালাগে গুৱাহাটীৰ পৰা গাঁৱলৈ যাব লাগে ঠিকাদাৰ মাত্ৰ ডাঙৰ ঠিকাদাৰে লাভ কৰিব নালাগে আমাৰ সৰু পেকেজ যোগেদি থলুৱা ঠিকাদাৰবোৰো লাভ কৰিব লাগে চাহ উদ্যোগৰ ক্ষেত্ৰত মাত্ৰ ডাঙৰ চাহ বাগানৰ কোম্পানীবোৰ তেওঁলোকৰ লাভ হ'ব নালাগে আমাৰ শুদ্ধ চাহ খেতিয়কসকলো লাভ হ'ব লাগে আমাৰ যে বিঘাই প্ৰতি আছে তেওঁলোকক বিক্ৰী কৰা আছে তেওঁলোকৰ বিপৰীত আমি নিজৰ থলুৱা আন্তঃসকলক আমি মাটি এটা নতুন লেণ্ড ইণ্ডাষ্ট্ৰিয়েল পলিচি আমি কেনেদৰে তেওঁলোকক দিব পাৰোঁ যাৰ ফলত আমাৰ থলুৱা উদ্যোগ সৃষ্টি হওক ডাঙৰ হওক তাৰ বাবে আমাৰ পৰিকল্পনা থাকিব তো য'ত বৰ্তমান চৰকাৰ বাহিৰৰ আৰু ডাঙৰ ওপৰত জোৰ দিয়ে আমি মধ্যম লঘু সৰু আৰু থলুৱা ওপৰত আমি জোৰ দিম চতুৰ্থ আমাৰ সংকল্প এখন নতুন বৰ অসমৰ মাজত থাকিব ক্ৰাইম আজি আইন শৃংখলা যথেষ্ট ড্ৰাগছৰ বাবে আজি চাৰিওফালে এতিয়া গৃহস্থ জীৱনত যথেষ্ট আজি অন্যায় আৰু অত্যাচাৰ হৈ গৈছে
চাৰিওফালে কয়লা চিণ্ডিকেট আমি দেখিছোঁ মাজুলীত কেনেদৰে বালি মাফিয়াৰ লগত জড়িত হৈ থকা মানুহবোৰে কেনেদৰে যাদৱ পায়ংগৰ বছৰৰ কষ্ট আমি ক্ৰাইমৰ ওপৰত আমি বিশেষ আমি চকু দিম যাৰ ফলত যিসকলৰ হাতত আইনৰ দায়িত্ব আছে আমাৰ আৰক্ষী বিষয়াসকল আজি তেওঁলোকৰ আমি ভালদৰে মটিভেট কৰি তেওঁলোকৰ মনোবল বৃদ্ধি কৰি এটা ভাল প্ৰফেশ্যনেল মডাৰ্ণ আধুনিক পুলিচ ফ'ৰ্চ আমি বনাবলৈ বিচাৰোঁ আজি তাৰিখত পুলিচ আৰক্ষী বিষয়াসকল আজি ৰাইজৰ হৈ থকা নাই আজি অসমৰ হৈ থকা নাই তেওঁলোকৰ মূল কৰ্তব্য হৈছে যে বিজেপি দলৰ লগত কাম কৰা চিণ্ডিকেট চলোৱা মানুহবোৰক আজি তেওঁলোকক এটা ক্লিন চিট দিয়া বিজেপিৰ লগত যদি কোনোবা গৰু চুৰ কৰে মাটি চুৰ চাউল চুৰ পানী চুৰ চিণ্ডিকেট চুৰ যদি কোনোবা থাকে তেতিয়া তেওঁলোকক ক্লিন চিট দিয়া আৰু বিজেপি দল হৈ বিৰোধী দলসকলক অন্যায় কৰা আমি অসম আৰক্ষীসকলক এই বিজেপি দলৰ হাতৰ পৰা আমি মুক্তি দিয়াম আৰু পুনৰবাৰ কোনো দলৰ নহয় আমাৰো নহয় কিন্তু ৰাইজৰ হয় ৰাইজৰ কামত আমি অসম আৰক্ষী যোগেদি আগন্তুক দিনত ল অৰ্ডাৰ চিটুৱেশ্যনটো আমি আৰু আমাৰ মহিলাৰ ক্ষেত্ৰত বহুতে কৈছে যে মহিলা নিৰ্যাতন হ'লে পুলিচৰ ভিতৰত আজি তেওঁলোকে কেছ ৰেজিষ্টাৰ নকৰে তো এনেধৰণৰ যে এটা আইন শৃংখলা আজি হৈ গৈছে ত'ত আমি সম্পূৰ্ণভাৱে আনপ্ৰফেশ্যনেল এই আনপ্ৰফেশ্যনেল পৰা আমি এটা মডাৰ্ণ প্ৰফেশ্যনেল পুলিচ ফ'ৰ্চ তাৰ যোগেদি সাধাৰণ মানুহে যে উপকৃত হয় তেওঁলোকৰ কেছবোৰ সোনকালে তাৰ ওপৰত তদন্ত হয় সেইখিনি আমি বিচাৰিম আমাৰ সংকল্প হ'ল যুৱকৰ লৈ আমাৰ সংকল্প যে এখন নতুন বৰ অসমত আমি মানসিক চিকিৎসাৰ ওপৰত বা মানসিক স্বাস্থ্যৰ ওপৰত মেণ্টেল হেল্থ ওপৰত আমি বিশেষভাৱে জোৰ দিব লাগিব আজি দেখা পাইছোঁ যে আমাৰ যুৱকসকল হতাশ হৈ গৈছে নিবনুৱা যুৱকসকল আজি ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে মদ ধৰিবলৈ আৰম্ভ কৰিছে ছুইচাইড কৰিবলৈ আৰম্ভ কৰিছে ডিপ্ৰেশ্যনত সোমাইছে কেনেদৰে তেওঁলোকক উদ্ধাৰ কৰা যায় মদৰ এই জালৰ পৰা কেনেদৰে উদ্ধাৰ কৰিব পাৰে ডিপ্ৰেশ্যনৰ পৰা পজিটিভ মাইণ্ডছেট লৈ সক্ৰিয় মানসিকতা আমি কেনেদৰে সমাজৰ ভিতৰত আমি সৃষ্টি কৰিব পাৰোঁ ঘৃণা পৰা আমি কেনেদৰে আমি এনাজৰি লৈ আমি অসমৰ ৰাইজক লৈ যাব পাৰোঁ তাৰ বাবে যুৱকসকলৰ বাবে আমি নতুন আৰু বিশেষকৈ মেণ্টেল হেল্থ মানসিক স্বাস্থ্যৰ ওপৰত আমি জোৰ দিমগৈ আৰু লগে লগে আমি দেখা পাইছোঁ যে বহুত আমাৰ খেলুৱৈসকল আজি অসমৰ পৰা ওলাই গৈছে তেওঁলোকে হ'ব পাৰে তেওঁলোকে আজি তাৰিখত মেডেল পোৱা নাই কিন্তু তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰি আজি ভাৰতৰ আজি তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈ আজি ভাৰতক তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰিছে তেওঁলোকক আমি কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ কেনেদৰে যি আমাৰ কোচেছ যিমান কষ্ট কৰি একাডেমি চলাই আছে তেওঁলোকৰ যোগেদি আমি অসমৰ ভিতৰত এটা প্ৰফেশ্যনেল স্পৰ্টছ কালচাৰ আমাৰ এটা আধুনিক আমাৰ খেলৰ সংস্কৃতি কৰ্ম সংস্কৃতি আমি কেনেদৰে সৃষ্টি কৰিব পাৰোঁ তাৰ ওপৰতো আমাৰ চেষ্টা থাকিব তো এইখন নতুন বৰ অসমত আমাৰ 5টা স্তম্ভ প্ৰথম স্তম্ভ হ'ল যে আমাৰ অৰ্থনৈতিক আমাৰ উন্নতি গুৱাহাটীৰ পৰা গাঁৱলৈকে ডাঙৰ পৰা সৰুলৈকে আৰু বাহিৰৰ পৰা থলুৱা লোকে দ্বিতীয় আমাৰ স্তম্ভ হ'ব যে আমাৰ যি কাম মুখ্যমন্ত্ৰী বিফল হ'ল সেই কাম আমি সাফল্যমণ্ডিত কৰিবলৈ যামগৈ যে চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰত অসমখন ভাৰতৰ 5টা শীৰ্ষ ৰাজ্যৰ ভিতৰত লৈ যোৱা তৃতীয় আমাৰ হ'ল যে যুৱকসকলৰ মাজত এটা সক্ৰিয় মানসিকতা সৃষ্টি কৰা চতুৰ্থ হ'ল যে আধুনিক আমাৰ চৰকাৰী এটা পৰিস্থিতি বা পৰিৱেশ সৃষ্টি কৰা আৰু পঞ্চম হ'ল যে আমাৰ মডাৰ্ণ পুলিচ মডাৰ্ণ আৰক্ষী বিষয়াসকলক আমি তেনেদৰে এটা তৈয়াৰ কৰিব বুলি বিচাৰোঁ